এভৰিৱান ৱেলকাম মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে চবৰে ভালেই, মোৰো ভাল। মই আজিৰ পৰা মানে ডেইলি ব্লগ এটা আনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যাতে সহায় সহযোগিতা কৰে আৰু মোৰ ভিডিঅ'বোৰত যাতে শ্বেয়াৰ কৰে আৰু কি বুলি কয় এইটো মিলিয়ন ভিউজ আনি দিয়ে দেই গাইছ। আজি আপোনালোকৰ থাকি কেনেকুৱা লাগিছে? মই আজি কি কৰিছোঁ আপোনালোকক টোটেল দেখাই যাম। মানে নেট নাই, এডিয়াৰ এক্সাম দিব গৈছে চবেই, লোকে চাকৰি পাব আৰু আমি ঘৰত বহি নেটো চলাব নোৱাৰোঁ। অষ্ট্ৰেলিয়াৰ পৰা আনিছিলোঁ মেকুৰীজনী। আমাৰ মেকুৰীজনী শুৱন চাওক, ভৰি চৰি মেলি কিমান ধুনীয়াকৈ শুই আছে। আৰু আমাৰ কুকুৰটো এইটো একেবাৰে নকওঁৱে আৰু, ইয়াৰ শুৱন। আৰু ইয়াক কোনোবাই গৰম পানী ঢালি দিলে, ইয়াক দেখিব নোৱাৰা হৈ গ'ল মানুহটো। আৰু এয়া আমাৰ আইতাই তাঁত বৈ আছে, লগতে ময়ো ব'ম আৰু লাহে ধীৰে, কাৰণ নেট চেট নাই, কৰিমনো কি। এয়া তাঁত ব'বলৈকে বহিছোঁ আৰু আপোনালোকে নাভাবিব দেই, মই অকল ভিডিঅ'ত দেখাবলৈ কাৰণে তাঁত ব'বলৈ লৈছোঁ। আগতেও মই ঘৰত থাকিলে তাঁত বওঁৱেই, আৰু আমাৰ এইটো চাইডে অকল তাঁতেই, মানে প্ৰত্যেক ঘৰত আপোনালোকে তাঁত এখন নহ'লে দুখন তাঁত পাবই। আৰু মই ব'বলৈ জানো। আপোনালোকে আকৌ কমেণ্ট নামাৰিব যে এই অকল ভিডিঅ'ত দেখাবলৈহে তাঁত বৈ দেখাইছে বুলি কমেণ্ট নকৰিব। মই তাঁত অলৰেডি ব'ব জানো। আৰু এটা কথা, আপোনালোকক যদি মুগা ৰিহা, মুগা মেখেলা, মুগা যোৰা লাগে তেন্তে মোক কমেণ্ট কৰিব, মই দিব পাৰিম। ঘৰৰ পৰাই নিবহি লাগিব। আইতাই মই দুইজনী বৈ আছোঁ। আইতাই এখন বগা চাদৰ লগাইছিলে আৰু মই ৰিহা লগাই থোৱা হৈ আছে, বোৱা নাছিলোঁ ইমান দিনে। এতিয়া মানে অলপ বৈছোঁ আৰু লাহে লাহে ব'বতো লাগিবই, লগাই থোৱা আছে, নহ'লে বেয়া হৈ যাব যে। আৰু তাতে আজি নেট চেট নাই, ইমান অশান্তি লাগিছে থাকিবলৈ, সেইটো কাৰণে তাতকে বৈ আছোঁ আৰু উপায় নাই, নহ'লে মুখৰ আগত ফোনটো থাকে। আজি তাঁত বৈ থাকিব লাগিব। আৰু তাতে ভিডিঅ' চিডিঅ' ডাউনলোড নকৰিলোঁ, একো চাবলৈও নাই। ভিডিঅ' ডাউনলোড কৰিবলৈ স্পেচো খালী নাই বাৰু, কিনো কৰিম আৰু। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। আপোনালোকে শ্বেয়াৰ টেয়াৰ অলপ কৰি মেলি দিবচোন, তেতিয়াহে মোৰ ভিডিঅ' বনাবলৈ মন যাব। নহ'লে কিবা বেয়াই লাগে ভিডিঅ' বনাই থাকিবলৈ, মনেই নাযায়, ভিউজো নাহেই। এইটো মোৰ নিউ একাউণ্ট হয়, আপোনালোকে চবেই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'বোৰ সকলোৱে শ্বেয়াৰ কৰিব দেই গাইছ। এবাৰ মই ভাতটো খাই লওঁ, আপোনালোকে চায়ে থাকক। আৰু ফালে লৈ লৈছোঁ আলু পিটিকা, বুট, আচাৰ, জলকীয়া আৰু দালি, ভাত। এনেকৈ খাম আৰু এইবাৰ মই ভাতটো খাই দিওঁ আৰু গাইছ, আপোনালোকে খালে নাই? আৰু মই এনেকৈ বুটে ভাত খাই বহুত ভাল পাওঁ, মোৰ বুটটো বহুত প্ৰিয় হয়। বুট হ'লে মোক বেলেগ চব্জি নহ'লেও হয় আৰু। আপোনালোকে কিন্তু খোৱা ষ্টাইলটো দেখি নাহাঁহিব, মই এনেকৈয়ে খাওঁ আৰু দেই গাইছ। মোৰ মুখখন কিয় আলুগুটি নিচিনা হৈ গৈ আছে বাৰু? অলপ দীঘলীয়া জাতিলাওটোৰ নিচিনা হ'ব লাগে, অকল আলুগুটি নিচিনাকৈ মুখখন হৈ গৈয়ে আছে দিনক দিনে, ইমানটো গোল হৈ গৈয়ে আছে। মোৰ বিয়াত দিয়া এটাকে মাৰি ৰাইজক খুৱাব লাগিব, খাবলৈ আহিব দেই ৰাইজ। এডিয়াৰৰ এক্সাম দি চাকৰি পাব আৰু আমি ঘৰত ঘোৱা গাছ কাটিবলগীয়া হৈছে, নেট চলাব নাপায়। কিমান দুখ। আৰু ঘৰতে বহি এনেকৈ কোন আছা কমেণ্ট কৰিবাচোন, মানে আজিৰ দিনটোত কি কৰিলা দেই গাইছ। আমি বৰেঙা খাব লৈছোঁ, ৰবাব টেঙা বুলি কয়, আমাৰ এইফালে বৰেঙা বুলি কয়, কিছুমানে ৰবাব টেঙা বুলি কয়। দিনটোত এয়া কৰি থাকিম আৰু আজি, নেটটো নাপাওঁৱেই। টেঙা কাটিবলৈ ষ্টাৰ্ট কৰিয়ে দিলে আইতাই। মই কিন্তু টেঙা চেঙা কটাত ইমান ভাল নহয় যে, সেইটো কাৰণে মই আইতাহঁতকে টেঙা চেঙা কাটিব দিওঁ। আৰু এইফালে হাঁহি পূৰা টেঙা খাবলৈ কাৰণে টপালি আছে। আইতাই পূৰা টেঙা কাটি আছে, আমি লগতে বহি নেটো নাই আকৌ। টেঙাটো চাওকচোন, টেঙা খোৱা কালাৰটো মানুহ বহুত মজা। টেঙাটি হৈছে অকণমানি, বাকলিখিনি ওলাইছে চাওক। ইয়াত নাই সেই দালি ধনিয়া, নেমু এনে গোন্ধটো ওলাব। ধনিয়া চাওক, ধনিয়া এনে নামটো ধনিয়া, টুকুৰকৈ কাটি দিয়ক। এতিয়া টেঙা খাম, এয়া এনেকৈ হেনাই আছে, হেনাই টেঙা খোৱা মানুহ আৰু এজনী আহি গ'ল। নিমখ নাই হোৱা।
কেনেকুৱা লাগিছে প্ৰথম খাই চা থৈ দিয়ক তলত নহয় তলত থক খা আকৌ জলকীয়া বাচি বাচি খাইছে ভণ্টিয়ে ভিডিঅ'ত আছে মিঠা মিঠানে জলকীয়া ধেৰ আছে বা শুনো নি লৈ যাবা এই মোলৈ নুঠাবি এখন কেনেকুৱা ধুনীয়া ধুনীয়া না ওলালে একো তই সেইবিলাকে চিন্তা আহিলি নে চাৰি না নাই আকৌ নাই আগৰ ফুৰিব আজিকালি ছোৱালীবোৰ নাই আৰু বাৰু খা আকৌ টেঙা খা আকৌ আজিকালি ছোৱালীবোৰ হেৰিয়া আজিকালি চব নাই আজিকালি চব নাই যিমান পঢ়া শুনা হৈছে সিমানে চব নাই কি হ'ল চাই আছো চাই বগা টেঙা খোৱা মানুহ মা মা উম। যিকেইটা দিয়ে এই চিন্তি দিলে বাইদেউ খাই হৈ গ'ল লোকে এক্সাম দি আছে আমি জুতি লৈ আছোঁ এতিয়া 12টা বাজিছে আৰু ইমান টাইম ৰখিব লাগিব টেঙা খোৱা চাট ওলাই গৈছে আইতা চকুমানি চটনি খালোঁ বুঢ়ীয়ে লগ খালে এয়াই কথা ওলায়